আজি ফরেস্ট অফিসত আমার ভাইক যিহেতু পুলিশের মানুষ যাই পেলাই তিনটা ধরি লৈ আহিছে থানাতে আনতে আনতে সি মরি গল কেনেকা মরিলে যে পুলিশের মানুষ তাক রাস্তাত মারি দিছে মারি পেলাই থানাত লৈ আহিছে এতিয়া কয় ইহঁতে কৈ আছে আমি নাজানো কেনেকা মরিলে আমি এইটো সূক্ষ্ম বিচার লাগে এতিয়া ঘটনাটা ই ফরেস্ট অফিসত কিবা মারামারি করেছে কিবা কাজিয়া করেছিল হ্যাঁ পিছত যাই পুলিশের মানুষ তাক ধরি লৈ আহিছে জিন্দা ধরি লৈছে হাত ভৰি বান্ধি লৈ আহিছে তাক আনতে ৰাস্তাত মৰি গ'লে ইহঁতে পুলিচৰ মানুহে ৰাস্তাই মাৰি দিছে তাক এইটো জিন্দা মানুহটো আনি কিয় কেনেকৈ মৰি যাব 10 মিনিটৰ ৰাস্তাত কেনেকৈ মৰি গ'লে ডেড বডি থানাতে ৰাখিছে এই গোসাইগাঁও থানাত ৰাখিছে গোসাইগাঁও থানাতে ৰাখিছে আৰু শ্ৰীবাস্তৱ আৰু ঘোষ এইবিলাকে যাই পেলাই মাৰিছে তাক ভিডিঅ' ফুটেজ আছে আমাৰ তাত যে কেনেকুৱা মাৰিছে তাক ভাইটিৰ নাম হ'ল বাপ্পি দে বয়স 34 হ্যাঁ আমার চোখখন নেই বেচার লাগে আমি তার ভাই ই আগতে ড্রাইভারি করেছিল এতিয়া একো কাম করা নাই হয় আজি 2 নং গোসাইগাঁও পালপাড়ার এজন ল'ৰা বিশু বাপি দে নামৰ ল'ৰাজন বয়স 35 মান হৈছিল এই ল'ৰাটোৱে কোনো কাৰোবাৰ লগত গাড়ী অলপ লগাই দিছিল সেই গাড়ী লগোৱা কাৰ্য লৈ তেওঁ বিৰোধিতা কৰিছিল তেওঁ কোনোবা এটা গাড়ীত কিবা শিলগুটি মাৰিছিল তাৰপিছত তেখেতে পুলিচক আমাৰ গোসাইগাঁও থানাৰ পুলিচক ইনফৰমেশ্যন দিয়ে পুলিচে ইনফৰমেশ্যন পোৱাৰ পিছত পুলিচে গৈ তাক উঠাই লৈ আহে হাত বান্ধি লৈ অহাৰ পিছত আধা ঘণ্টামান পিছত আমি শুনিবলৈ পাওঁ যে গোসাইগাঁও থানাত সি কি কয় মৰিছে তাৰ ডেড বডি গোসাইগাঁও থানাত আছে তাৰপিছত তাৰ ঘৰৰ লগত খবৰ দিয়ে থানাৰ পৰা গৈ খবৰ দিয়ে থানাত আহিবলৈ দিয়ে লগতে সোনকালে আহিবলৈ দিয়ে আৰু লগতে কৈ আহে যে সোনকালে থানাত নাহিলে বেয়া হ'ব আৰু কি গতিকে এইটো যেটো মানে মই কি কয় মৃত কাৰ্য হওক এইটো আমি সন্দেহ প্ৰকাশ কৰিছোঁ এইটো সি মৰা নাই মোৰ বোধ হয় আমাৰ বোধ হয় যে পুলিচেই কিবা কৰিছে গতিকে এইটো উচ্চ পৰ্যায়ত তদন্ত হ'ব লাগে CBI তদন্ত দিব লাগে আৰু কালি যেটো মৰণোত্তৰ পৰীক্ষা হ'ব সেইটো ভিডিঅ'গ্ৰাফি কৰি মৰণোত্তৰ পৰীক্ষাটো কৰিব লাগে।